নমস্কাৰ আজি আপোনালোকক মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোত কি হ'বলৈ গৈছে আপোনালোকে চাওক এয়া মই কিছুমান বস্তু লৈছোঁ তললৈ চালে আপোনালোকে দেখা পাব এইটো গৰম পানী লৈছোঁ মই ঢাকি থৈছোঁ চাওক ইয়াত অলপ পানীৰ কণা লাগি আছে গৰম পানী চাওক পানী গৰম আছে এই গৰম পানীত যদি আমি ইনো যদি ঢালি দিওঁ কি হয় চাওক এই মই কেমেৰাটো ওচৰলৈ আনিবলৈ ক'ম এই ইনো গৰম পানী ঢালিলে কি হ'ব এতিয়া যদি মই ইনো অলপ গ্লাছত ভৰাই লৈছোঁ ভৰাই পেলাই এতিয়া মই এই গৰম পানীখিনি ঢালি দিম আপোনালোকে দেখা পাইছে কি হৈছে পানীখিনিৰ প্ৰথমতে গৰম আছিলে এটা যদি মই আঙুলিটো ভৰাই চুবলৈ চেষ্টা কৰিম কিমান পানীখিনি গৰম হৈ আছে এয়া চাওক পানীখিনি চেঁচা হৈ গ'ল ইনোখিনি ঢালি দিয়াৰ লগে লগে পানীখিনি চাফা হৈ গ'ল আপোনালোকে চাওক দেখা পাইছে এইখিনি মই ধুনীয়াকৈ আঙুলিটো ভৰাই ৰাখিব পাৰিছোঁ অথনি পৰা নাছিলোঁ এয়া চেঁচা হৈ গ'ল তাৰমানে কাৰণটো কি হ'ল জানে ইনোটো যেতিয়া পানীত ঢালিলোঁ যেতিয়া ইয়াৰ পৰা ৰিয়েকশ্যন কৰি কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰিলে সেই কাৰ্বন ডাই অক্সাইড গেছে এই গৰম পানীখিনি ঠাণ্ডা কৰিলে আপোনালোকে বুজি পাইছে আমি যদি নৰ্মেলিটো ঠাণ্ডা পানী দিলেতো ঠাণ্ডা হয় গম পায়ে এতিয়া যদি আপোনালোকে গৰম পানী দিয়ে তাৰমানে কি হৈ যাব এই গোটেই পানীখিনি ঠাণ্ডা হৈ গ'ল এয়া চাওক এটা ঠাণ্ডা হৈছে একদম খাবও পাৰিম চাগে ধুনীয়া লাগিছে খাই ভাল লাগিছে এইটো ঠাণ্ডা হৈ গ'ল এইটো এটা আছিলে আমাৰ সৰু সুৰা ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ থেংক ইউ